হাই এভৰিৱান, পোনপ্ৰথমে দীপ নীল আৰু প্ৰিয়ংকা দত্ত চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আমিও বৰ্তমান ভালে আছোঁ। এইফালে দেখিছে নহয় দুটা কেক। আচলতে আজি আমাৰ দীপ আৰু নীল মানে আমাৰ সোণমইনা দুটাৰ বাৰ্থডে। এদিন দুদিনকৈ আমাৰ মইনা দুটাই 4 বছৰ আজি সম্পূৰ্ণ কৰিলেগৈ। আজি ইহঁতৰ 4 বছৰীয়া জন্মদিন পালন কৰিবলৈ ওলাইছোঁ। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব। আমাৰ দীপ আৰু নীলৰ ককায়েকৰ ডান্স চাওকচোন, কিমান যে ফূৰ্তি ককায়েকৰ ভায়েকহঁতৰ বাৰ্থডে বুলি। মোৰ মইনাহঁত, আজি তোমালোকৰ উপজা দিন আৰু এই উপজা দিনতে তোমালোকৰ মায়ে তোমালোকক হিয়া ভৰা মৰম আৰু আশীৰ্বাদ জনাইছোঁ। অনাগত দিনবোৰত তোমালোক দুয়ো যেন সদায় সকলো দিশতেই সফলতাৰে আগুৱাই যাব পাৰা, সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰা, তাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত সেৱা জনাইছোঁ। Happy birthday to you. Happy birthday to you. Happy birthday, Jan Snip. Happy birthday to you. এতিয়া কেক কাটি আজৰি আৰু এতিয়া আমি চাহৰ যোগাৰ কৰিছোঁ। এয়া আমাৰ জাহঁত আহিছিলে, তাহাঁতি লাগি দিলে। এয়া মই দিনত পায়স বনাইছিলোঁ মেতাহঁতৰ বাৰ্থডে বুলি। এয়া বাৰ্থডে মিঠাই কেক এনেকৈয়ে চাহৰ যোগাৰ কৰিলোঁ আৰু আবেলিৰ চাহকাপ আমি এনেকৈয়ে খালোঁ। বহুত বেছি ভাল লাগিলে সকলো আহিলে। আৰু আজি যে এনেকৈ বাৰ্থডে পাতিবলৈ পাইছোঁ, এয়া আচলতে আমাৰ ধৈৰ্য, এওঁৰ ধৈৰ্য, মোৰ ধৈৰ্য, আমাৰ সকলো পৰিয়ালৰে ধৈৰ্য। আচলতে ধৈৰ্য নধৰা হ'লে আজি মই এনেকৈ দুটি সন্তানৰ মাতৃ হ'ব নোৱাৰিলোঁ হয়, এনেকৈ বাৰ্থডে পাতিব নোৱাৰিলোঁ হয়। সঁচাকৈ মানুহৰ ধৈৰ্য লাগে। ভগৱানে সকলোকে ভগৱানে কাকো নিৰাশ নকৰে। আচলতে ধৈৰ্য পৰীক্ষাহে লয়। এয়া মই ধৈৰ্য ধৰিলোঁ, মই পৰীক্ষাত পাছ কৰিলোঁ বুলি মই নিজকে মনটোত সান্তনা লওঁ। সঁচাকৈ মানুহে ধৈৰ্য ধৰিব লাগে। আৰু এইফালে ৰাতি মাহঁত আহিলে, ভণ্টি, দেউতা সকলোৱে আহিলে আৰু সকলোৱে আমি মিলি ভাত এসাঁজ খালোঁ। আৰু এইফালে আমাৰ সৰু মইনা মানে আমাৰ নীল, মায়ে ভাত খুৱাই দিলে তাক। বৰ ধুনীয়াকৈ খালে মাৰ লগত ভাতকেইটা। আচলতে মাৰ লগতেই তাৰ সকলো মায়ে তাৰ মোতকৈ বেছি মাকহে ভাল পায়। আচলতে মায়ে তাক সৰুতে বহুত বেছি কেয়াৰ ল'লে। আৰু এয়া দেউতা, মা, শাহু মা সকলোৱে ভাত খালে আৰু মাহঁত ৰাতি থাকিলে। আৰু এয়া নেক্সট ডে এইফালে ভণ্টি আৰু এইফালে মা, আমাৰ নীল মানে আমাৰ সৰু মইনা, সি মাক এৰি দিবই বিচৰা নাই, কান্দিছে, দুয়োটাই কান্দি হৈছে। আৰু শেষত আমি আমাৰ সকলোৱে চকু পানী ওলালে। সঁচাকৈ ঘৰৰ মানুহ ভণ্টি বেটা আমাৰ ধুন, আৰু তাৰো সঁচাকৈ যাবলৈ মন নাই, গাড়ীৰ পৰা শেষত নামি দিলে। আৰু মই এনেই অকণমান ভিডিঅ' কৰি ৰাখি থ'লোঁ। সঁচাকৈ ইহঁত তিনিওটা সঁচাকৈ একদম সমান বয়সৰ যে, বহুত বেছি মিলি পৰে, বহুত ভাল পায় ইটোৱে সিটোক। আৰু এইফালে আমাৰ আপেল, সকলোৱে চিনি পায়ে তাক, আমাৰ সৰু কলিজাটো। এয়া আমাৰ সৰু মুনু, আচলতে মৰমতে মাতোঁ আপেল বুলি। এয়া ককাইকহঁতক যাওঁ বুলি চুমা খাইছে। ই সৰু হ'লেও বহুত কথাই বুজি পায়। আৰু অৱশেষত সকলো গ'লগৈ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।